এসময়ত আমাৰ দেশখন ব্ৰিটিছ শাসকৰ অধীনত আছিল। তেওঁলোকৰ ইচ্ছা অনুসাৰে দেশখন শাসিত হৈছিল। ভাৰতীয় লোকসকল বহু সময়ত ব্ৰিটিছৰ অন্যায় অত্যাচাৰৰ বলি হ'বলগীয়া হৈছিল। ফলত ভাৰতীয় লোকসকল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিদ্ৰোহী হৈ উঠিছিল। এনেকৈ আমাৰ দেশৰ স্বাধীনতাৰ বাবে কৰা যুঁজ বা বিদ্ৰোহসমূহেই আছিল আমাৰ স্বাধীনতা আন্দোলন। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এই স্বাধীনতা আন্দোলনে গা কৰি উঠিছিল। 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে গহপুৰ থানাত ত্ৰিৰংগা পতাকা উৰুৱাবলৈ গৈ 14 বছৰীয়া সাহসী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে ব্ৰিটিছৰ গুলী বুকু পাতি লৈ শ্বহীদ হ'বলগীয়া হৈছিল। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা আন কেইগৰাকীমান ব্যক্তি হ'ল গুমধৰ কোঁৱৰ, পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা, মণিৰাম দেৱান, পিয়লি বৰুৱা, ফৰমুদ আলী, দুতিৰাম বৰুৱা, বাহাদুৰ গাঁওবুঢ়া আদি। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। ব্ৰিটিছ শাসকে বিভিন্ন কৰ কাটল খাজানা আদি বৃদ্ধি কৰি অসমৰ কৃষকসকলৰ ওপৰত অন্যায় অত্যাচাৰ চলাইছিল। তাৰ ফলস্বৰূপে ফুলগুৰিৰ ধোৱা, পথৰুঘাটৰ ৰণ, ৰঙিয়াৰ ৰাইজমূলকে ধৰি একে সময়তে অবিভক্ত কামৰূপৰ বজালী, লাচিমা, বৰমা, হাজো, নলবাৰী, পাটিদৰং, টিহু, বৰভাগ আৰু নামবৰভাগ অঞ্চলত কৃষক বিদ্ৰোহ বিয়পি পৰিছিল। 1920-21 চনত মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ জনসাধাৰণেও এই আন্দোলনত ভাগ লৈছিল। অসহযোগ আন্দোলনৰ আৰম্ভণিতে মহাত্মা গান্ধী অসমলৈ আহিছিল আৰু নিজেই বিদেশী কাপোৰ বৰ্জনৰ বাবে আহ্বান জনাই কাপোৰৰ দমত জুই লগাই দিছিল। অসমৰ মানুহেও বিদেশী কাপোৰ বৰ্জন কৰি স্বদেশী কাপোৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। 1942 চনৰ 8 আগষ্ট তাৰিখে গোটেই ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয়। ব্ৰিটিছে অতি কঠোৰভাৱে এই আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিছিল। ফলত ইংৰাজৰ হাতত অসমৰ বহু বীৰ বীৰাংগনাই প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল। হাজাৰ হাজাৰ লোক কাৰাগাৰত বন্দী হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ পিছত ইংৰাজ চৰকাৰে ভাৰতবৰ্ষখন তেওঁলোকৰ অধীনত ৰখাটো সম্ভৱ নহ'ব বুলি অনুভৱ কৰে। সেইমতে 1947 চনৰ 15 আগষ্ট তাৰিখত আমাৰ দেশৰ শাসনভাৰ দেশবাসীৰ হাতত গতাই দিয়ে। তেতিয়াৰ পৰাই আমাৰ দেশখন স্বাধীন হয়। সেইবাবে আমি 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा। जनगण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे।